কিন্তু কংগ্ৰেছৰ নেতাসকলে যিসকলে আজি ক'ব বিচাৰিছে যে কংগ্ৰেছ অবিহনে যে শান্তি আহিব নোৱাৰে, তেওঁলোকে আহি কোকৰাঝাৰৰ চাৰ্কেট হাউচত বহি থাকি বড়ো আৰু মুছলমানৰ কাজিয়া লগাই দি তামচা দেখিছিল, হয়নে নহয় আপোনালোকে কওক? তেওঁলোকে ইয়াত বহি থাকি তামচা দেখিছিল, দিছপুৰত হয় কোকৰাঝাৰত আহি বহি থাকি আমাৰ তামচা দেখিছিল। আৰু আমাৰ নিৰীহ মানুহবোৰেই বড়ো আহিলে মাৰ বুলি কয়, আৰু মুছলমানৰ দেখিলেই বড়োৱে কয় মাৰ বুলি কয়। আৰু যিসকলৰ হাতত শাসন ভাৰ আছিলে, যিসকলে আমাক শান্তি আনি দিব পাৰিলহেঁতেন, তেওঁলোকে বহি থাকি আমাৰ ওপৰত তামচা দেখিছে। একমাত্ৰ ছিদ্দিক আহমেদ তেখেতে সঁচা কথা কোৱাৰ কাৰণে এই কংগ্ৰেছ দলে তেওঁৰ মন্ত্ৰীত্ব কাটি দিছে নে নাই? তেনেহলে চাওক, কংগ্ৰেছ দলে আমাৰ মুছলমান সকলৰ কাৰণে ভাল বিচাৰিছিল না বেয়া বিচাৰিছিল?